তেখেতসকলে অৰুণোদয় আঁচনি ধন লাভ নকৰিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে তেখেতসকলে অলপ দিন পিছত পাব। নমস্কাৰ, সকলোকে শুভজিগত চেনেলত স্বাগতম জনাইছোঁ আৰু বিৰাটে আপডেট কিছুমান লৈ আহিছোঁ, যিখিনি আপডেট আপোনালোকৰ বাবে খুবেই প্ৰয়োজন হ'ব বুলি মই ভাবোঁ। সেইবাবে গোটেই ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব, যিহেতু অহাকালি অৰুণোদয় আঁচনিৰ ধন আপোনালোকৰ বেংকৰ একাউণ্টত জমা হ'ব আৰু অহাকালি বহুতে একাউণ্টত জমা কৰা ধন উলিয়াব পাৰিব পিছত, কিন্তু কিছুমানৰ একাউণ্টত এই অৰুণোদয় আঁচনি ধন নাপাব। কোনসকলে নাপাব, কোনসকলে পাব, এটকা যদি আপোনালোকে লাভ কৰা নাই এতিয়ালৈকে, তেনেহ'লে আপোনালোকৰ ধন একাউণ্টত জমা হ'বনে নাই সবিশেষ এইটো ভিডিঅ'ত গম পাব। সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ। আৰু প্ৰথমবাৰৰ বাবে যিসকল আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু বেল আইকনটো প্ৰেছ কৰি থওক এনেকুৱা ইনফৰ্মেটিভ আপডেট পাই থাকিবলৈ। আহক তেনেহ'লে এইটো ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে কৈছোঁ, অৰুণোদয় আঁচনি ধন কালি মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। অহা 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি যি 3.0 আছিলে তাৰ ধন মুকলি কৰা হ'ব বুলি ইতিমধ্যে তেওঁ ঘোষণা কৰিছে। এতিয়া আহিছোঁ, যেতিয়া কোনসকলে অৰুণোদয় আঁচনিৰ ধন নাপাব, বিভিন্ন ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ ধন নাপাব পাৰে আৰু কোনসকলে পাব তাৰ ওপৰত মই ধুনীয়াকৈ কৈ গৈছোঁ, আপোনালোকে শুনি যাওক। প্ৰথম কথা হৈছে, অৰুণোদয় আঁচনিৰ বাবে আবেদন নতুনকৈ কৰা হৈছিলে। যদি আপোনালোকৰ পুৰণি হিতাধিকাৰী হয় তেনেহ'লেও আপোনালোকক নতুনকৈ আবেদন কৰিবলৈ কোৱা হৈছিলে। আৰু লগতে যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে লাভ কৰা নাছিলে ধন, তেখেতসকলকো আবেদন কৰিবলৈ কোৱা হৈছিলে। যিহেতু চৰকাৰে সময়সীমা বান্ধি দিছিলে 30 জুনলৈকে শেষ তাৰিখ, অন্তিম তাৰিখ দিয়া হৈছিলে, সেইসকলে যিসকলে আবেদন কৰিলে 30 জুনৰ ভিতৰত, তেখেতসকলক এই অৰুণোদয় আঁচনিৰ ধন অহাকালি লাভ কৰিব তেখেতসকলৰ বেংকৰ একাউণ্টত। যদিহে তেখেতসকলৰ বেংকত কোনো ধৰণৰ সমস্যা নাই, যদিহে আপোনালোকৰ একাউণ্টত এটকা এতিয়ালৈকে আপোনালোকৰ ডিপ'জিট হোৱা নাই, জমা হোৱা নাই, তেনেহ'লে আপোনালোকে কি কৰিব তাৰ কথা কৈছোঁ। যদিহে আপোনালোকৰ নামত লিষ্টত নাম আহিছিলে, লগতে আপোনালোকৰ যিখন আমাৰ গেছৰ ফৰ্ম আছিলে, ফৰ্মখন পাইছিলে, কিতাপ পাইছিলে, কিন্তু আপোনালোকৰ একাউণ্টত এটকা জমা হোৱা নাছিলে বা মেছেজ অহা নাছিলে, তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে। হয়তো আপোনালোকৰ বেংকত কিবা সমস্যা হ'ব পাৰে, হয়তো KYC আপোনালোকে দিয়া নাছিলে, বা আপোনালোকৰ মোবাইলত যিটো ৰেজিষ্টাৰ মোবাইল আছিলে সেই নম্বৰটো আপোনালোকে দিয়া নাছিলে শুদ্ধকৈ, বা কিবা বেংকৰ সমস্যা হ'ব পাৰে। যদিহে আপোনালোকৰ লিষ্টত নাম আছে, কিতাপ পাইছে, ফৰ্ম পাইছে, তেনেহ'লে আপোনালোকৰ অৰুণোদয় আঁচনি ধন কালি জমা হ'বই নিশ্চয়। আৰু তাৰোপৰি যদিহে আপোনালোকৰ লিষ্টত নাম নাই, তেনেহ'লে আপোনালোকে অহাকালিত অৰুণোদয় আঁচনি ধন লাভ নকৰিব। সেইকাৰণে কৈছোঁ, যদিহে আপোনালোকৰ একাউণ্টত আধাৰ লগত চিডিং হৈছে, আধাৰ লিংক হৈ আছে, বেংকৰ একাউণ্ট পাছবুকৰ সঠিক নম্বৰ আছে, সকলো সঠিক হৈছে, আপোনালোকে এটকাও পোৱা নাই, তেনেহ'লে অহাকালি আপোনালোকে লাভ কৰিব। চিন্তা কৰিব নালাগে, অৰুণোদয় আঁচনি ধন ধুনীয়াকৈ আপোনালোকৰ একাউণ্টত জমা হ'ব। এটকাটোৰ কথা মই ইতিমধ্যে কৈ দিছোঁ, ধুনীয়াকৈ সকলো বুজাই। যদি কিবা কনফিউজন আছে তেনেহ'লে কমেণ্টত নিশ্চয় ক'ব। এতিয়া কৈছোঁ 1500 টকা। যিসকলে ভাবি আছে অহাকালি 1500 টকাকৈ সোমাব নি অৰুণোদয় আঁচনিত ধন, মই প্ৰথমতে কৈছোঁ যে অৰুণোদয় আঁচনিৰ ধনৰ লগত 1500 টকা কোনো তেনেকুৱা সম্পৰ্ক নাই। আপোনাৰ অৰুণোদয় আঁচনি ধন 1250 টকাই আছে, 1250 টকাতকৈ বৃদ্ধি কৰা নাই অৰুণোদয় আঁচনি ধন, কিন্তু 1500 টকাকৈ লাভ কৰিব, অৰ্থাৎ 250 টকা বেছিকৈ লাভ কৰিব। যিসকলে গেছৰ ফৰ্ম পাইছে, গেছৰ ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিছে, তেখেতসকলে হয়তো নৱেম্বৰ, ডিচেম্বৰ বা জানুৱাৰীৰ পৰা তেখেতসকলে সেইখন স্কিম এখন বেলেগ স্কিম হয়, সেই স্কিমৰ ধন অৰুণোদয় আঁচনিৰ লগত আপোনালোকে প্লাছত আপোনালোকে 1500 টকা লাভ কৰিব। অৰ্থাৎ আপোনালোকে প্ৰতিমাহে 1250 টকা পাব, কিন্তু 1500 টকাকৈ নাপায়। যোনদিনাখন আপোনালোকে যোনটো মাহত আপোনালোকে গেছ ক্ৰয় কৰিছিলে, সেইটো মাহত আপোনালোকৰ পিছৰ মাহত আপোনালোকে 250 টকা আপোনালোকৰ বেংকৰ একাউণ্টত বেছি হৈ যাব। সেইটো মিলাই পেলাই আপোনালোকৰ 1500 টকা হ'ব, আপোনালোকক অহাকালি 1250 টকাই লাভ কৰিব। আৰু খুবেই গুৰুত্বপূৰ্ণ কথাটো হৈছে, কোনসকলে নাপাব। অহাকালি যিসকলে BTCৰ বাসিন্দা হয়, তেখেতসকলে অৰুণোদয় আঁচনি ধন লাভ নকৰিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে তেখেতসকলে অলপ দিন পিছত পাব, কিন্তু অহাকালি অসমৰ সকলোবোৰ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি ধন লাভ কৰিব। আৰু যদি কিবা জানিবলগীয়া আছে কমেণ্টত কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিবলৈ পাহৰি যাব, বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।